मोर धान खेती आसिल 20 बिघामान এতিয়া কালিৰ পৰা পানী বাঢ়ি আছে আজিলৈ মোটামুটি পানী কমা নাই খেতি বাতি সব বৰবাদ হৈ গ'ল মই এতিয়া কি কৰিম কি খাম এইটোই মই বহুত চিন্তা চাৰ্জ হৈ আছোঁ এইটোৰ চৰকাৰৰ লগত আবেদন কৰি আছোঁ যাতে আমাক কিবা এটা সহায় কৰে এইটো মোটামুটি চৰকাৰৰ ওপৰত মোৰ আপিত্ত কি কৰোঁ এতিয়া আমাৰ উপায় নাই আমি উপায়হীন হৈছোঁ চৰকাৰৰ ওপৰত এটা হয়তো আমাৰ খেতি বাতি আছে আমাৰ ঘৰতো পানী সোমাইছে ডেৰশ ঘৰত পানী সোমাইছে এতিয়া চৰকাৰৰ ওচৰত এটা আবেদন যাতে আমাৰ এই নিরীহ মানুষটি যাতে কিবা এটা ব্যৱস্থা কৰে চৰকাৰৰ ওচৰত আমি এইটো অনুৰোধ কৰিছোঁ বৰষুণ নাছিলে মেচিনের দ্বারা আমি খেতি কৰিছোঁ এক বিঘাত মাটিত আমাৰ 4,000 টকা খৰচ গ'ল যি ধান এতিয়া বানপানীয়ে সম্পূৰ্ণৰূপে আমাক শেষ কৰি দিলে তো এতিয়া আমাৰ এই যিখিনি টকা আমি ঋণ কৰি আমি ধাননি ভটা কৰিছিলোঁ এতিয়া আমাৰ বৰ্তমান চৰকাৰে ইয়াৰ যেন উচিত তদন্ত কৰি আমাক যাতে সহায় সহযোগ কৰে সহায় নকৰিলে আমি খাম কি আর কেনেকৈ বাঁচি থাকিম তো আছে তোমার রাইতে জলবায়ু এখনো কমে না বাতি আছে খাওয়া দাওয়া তো বন্ধ আর ওই যে ধান গাছিলাম সব তলায় বেলায় গেল